নমস্কাৰ, আজি আছোহি কণমানি এজনী ঘৰত। তোমাৰ নামটো ভণ্টি? নমস্কাৰ, মোৰ নাম ববিতা বসুমতাৰী। কোন ক্লাছত পঢ়ি আছে? ক্লাছ 4। কোন স্কুল যোৱা? কণমানিজনীৰ দেউতাক। আপোনাৰ কি হৈছে? হে আপোনাৰ মোৰ এই পূজা আগৰ পৰা কি লাগিলে আৰু কাহ লাগিলে, কাহৰ পৰা এতিয়া কাহ ভালেই নোহোৱা হ'ল। তাৰপিছত উঠিব মেলিব নোৱাৰোঁ। এই কেইদিনমান উঠিব মেলিবলৈ পাৰিছিলোঁ, চোৱা মানুহ নাই যে। এই লাহে লাহে বিচনাত পৰোঁতে এতিয়া বেছি ছাৰ। আৰু মেডিকেল নাই যোৱা নহয়? ট্ৰিটমেণ্ট নাই কৰা? মেডিকেল নাই যোৱা। আন্দাজতে সেই কিবা লিভাৰ টনিক, কিবা কাহৰ দৰৱ, এই বিষৰ দৰৱ এনেকৈ আনি খাই থাকোঁ আৰু জাক তাক আনিবলৈ দিওঁ। এতিয়াতো এই কণমানিজনীয়ে কামবিলাক কৰি থাকিবলগীয়া হয় ঘৰৰ? ভাত পানী সিয়ে বনাই, খৰি খেৰ সিয়ে আনে, পানী দুনি নাই, চব খৰি চৰি তাই কাটিবলগীয়া হয়। আৰু এই কণমানি ভণ্টিজনীয়ে পানী আনিবলৈও এইফালে আপোনালোকৰ ঘৰলৈ যাবলগীয়া হয় ন? নিজৰ ঘৰত পানীৰ ব্যৱস্থাও নাই। তাৰ পৰা লগে মই ভণ্টিজনীক লগত লৈ অলপ বজাৰ কৰোঁ বুলি ওলাই আহিলোঁ। মোৰ সামৰ্থ্য অনুযায়ী মই যিবিলাক প্ৰয়োজনীয় সামগ্ৰী, সেই সামগ্ৰীবিলাক যোগান ধৰিবলৈ চেষ্টা কৰিলোঁ। আমি এতিয়া আছোঁ লংপটীয়াত, আৰু ববিতা ভণ্টিৰ কাৰণে আমি বজাৰ কৰি ল'লোঁ। ইয়াৰ পৰা আমি এতিয়া যামেই আৰু, হয় নাই? এতিয়া ঘৰত চাউল আছে নাই? অকণমান। আজিতো যাবনে? লৈ আনিছোঁ বাৰু মই তোমাৰ কাৰণে। গাড়ী এখন খোলা। যদি কাৰেণ্টটো হেৰি হৈ যায় ন, পালোহি আমি। ববিতা ভণ্টিৰ কাৰণে এইফালে চাউল আনিলোঁ। তাৰপিছত এইফালে আছে বিস্কুট, মিঠাতেল, আলু, দাইল কিবা কিবি আছে আৰু। চাউল তাউলবিলাক ক'ৰ পৰা আনে? চাউল এই গাঁৱৰ মানুহে কোনোবাই 2 কেজি, কোনোবাই 3 কেজি, সেনেকৈ? কোনোবাই কবি এডোখৰ, বিলাহী দুটা, দাইল কেইটামান, সেনেকৈ সহায় কৰে কেইটামান এনেকৈ দিছে আৰু। তাৰ কাম বনটো পূজা আগৰ পৰা নাই আৰু। যদি আমি কাৰেণ্টৰ ব্যৱস্থাটো বা চ'লাৰ এখন লগাই দিব পাৰিলোহেঁতেন ন ইয়াত, আৰু যদি মেডিকেল ট্ৰিটমেণ্টটো যদি কৰাই দিব পাৰিলোহেঁতেন, তেতিয়াতো ভাল হ'লেহেঁতেন। তেতিয়া উঠিব পাৰিলেহেঁতেন নহয় আপুনি মেডিকেল, তেতিয়া কৰি মেলি খাব পাৰিলেহেঁতেন। টিকলিজনীয়ে চব খৰি কাটি অনা ন? চব পঢ়া শুনাটো এইফালে কোনহঁত পঢ়া? ইয়াতে পঢ়া? তাৰপিছত এইফালে ইয়াত বনাই, তাৰ আন্ধাৰ হ'লেতো একোৱে দেখে নাই। মমবাতি জ্বলাইছে। খাই বৈ হ'ব যে এই মমডাল নুমাই দিব, মানে কি আকৌ কালি নহ'লে জ্বলাব লাগিব নহয়। সেইটো হয়। পঢ়াটো চোকা ভণ্টিজনী। মাষ্টৰনীকেইজনীও কয় পঢ়াত বোলে। কাম বন কৰি থাকোঁতেনো সেই চকী লৈ বহি কিতাপে পঢ়ি পঢ়া অলপ যদি সুবিধা পায় মই ক'লো তোমাক একদম মানে বহুত ভাল হ'ব। যদি কিবা এটা সুবিধা কৰি দিব পাৰোঁ নিজৰে ভাল লাগিব মানে তেতিয়া। ভাল লাগিব সেইটো। কি লাগে মুঠতে এতিয়া লাইটটো লাগে। লাইট লাগে আৰু দেউতাক ভাল কৰি দিব লাগে। তাৰপিছতে পঢ়া টেবুল এখন হয় নাই? পঢ়া টেবুল এখন লাগে। ডাঙৰ হৈ পিনে কি হ'বলৈ মন আছে বা? ডাক্তৰ হ'বলৈ মন আছে। ভালকৈ পঢ়িবা দেই। ভাত বনাই থৈ দিছে? ভাত তাৰপিছত এতিয়া চব্জি বনাবলৈ আছে? বনাই থৈছা দিনতে? লাইটৰ ব্যৱস্থা নাই যে সেইকাৰণে মানে দিনতে বনাই থৈ দিয়ে? 11টা বজাতে বনাই থৈ দিছে। দিনৰ 11টা বজাতে বনাইছা? বাহ। মানে এতিয়া খাবলৈ সময়ত সি জুইটো জ্বলাই গৰম দি দিব আৰু শাক ভাত চব। সেইটো হয়। আমি আহি থাকিম কেতিয়াবা খবৰ ল'বলৈ। কেতিয়াবা আমাৰ ঘৰলৈ যাম দেই, হ'ব? যাবা নাই মোৰ লগত? আকৌ আহি দিম, থৈ যামহি, হ'ব? একদম টিকলি ছোৱালীজনী। এতিয়াতো খেলা পঢ়াৰ বয়স হয় ন, এতিয়াতো কাম কৰি থাকিবলগীয়া হৈছে। কাইলৈ টাইম পাওঁ কাইলৈ আহি যাম, নহ'লে পৰহিলৈ আহি যাম। লাইট লগাই দিমি, হ'ব? আমি এতিয়া গৈ থাকোঁ, বাই বাই। বাই বাই। থাকা দেই, থাকক, আমি গৈ থাকোঁ। এতিয়া আমি টিকলিজনীৰ ঘৰৰ পৰা আহিলোঁ আৰু গৈ দেখিলোঁ যে ঘৰৰ অৱস্থা বহুত বেছিয়ে বেয়া। মানে আমি যি ভাবিছিলোঁ তাতকৈ বহুত বেছি বেয়া দেখিলোঁ। লাইট নাই, বা দেউতাক 3-4 মাহৰ পৰা বিচনাতে। টিকলিজনীয়ে সকলো ঘৰৰ কাম কৰিবলগীয়া হয়, স্কুল যাবলগীয়া হয়। আৰু আগলৈ মই এনেদৰে নিস্বাৰ্থভাৱে যিবিলাক মানুহক সহায়ৰ প্ৰয়োজন হয় সেইবিলাক মানুহক মই সহায় কৰিবলৈ আগবাঢ়ি আহিম। আৰু ভিডিঅ'টো এটাই শেষ কৰিছোঁ, বাই বাই।